মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিতৰ যোনটো আমাৰ নতুন সিলেবাস ওলাইছে সেই গণিতৰ অনুশীলনী R2 5 নম্বৰ কোৱেশ্চনৰ পৰা সমাধান কৰিম। কিয়নো ইয়াৰ আগতে 1 পৰা 4 নম্বৰলৈকে আমি পাৰ্ট 1 ভিডিঅ'ত কৰিছো। আজিৰ ভিডিঅ'টো পাৰ্ট 2 ভিডিঅ' হ'ব আৰু আজিৰ ভিডিঅ'ত আমি 5 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 5ত কৈছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব। চোৱা 1 নম্বৰ কোৱেশ্চনটো। কোৱেশ্চন নম্বৰ 1ত কৈছে 10368 এই সংখ্যাটোৰ পূৰ্ণ ঘন পাবলৈ হলে আটাইতকৈ সৰু কি সংখ্যাৰে আমাক কি কৰিব লাগিব, হৰণ কৰিব লাগিব। আমি কেনেকৈ কৰিম? প্ৰথমে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো বাহিৰ কৰিম। কেনেকৈ কৰিব লাগে? সলিউশন। যেহেতু এককৰ ঘৰত 8 আছে, কি এৰে দিম? আমি 2 এৰে দিম। তেনেহলে চোৱা ইয়াৰ উৎপাদক কি ওলাইছে এনেকুৱা। আমি জানো পূৰ্ণ ঘনৰ কথা কৈছে, তেনেহলে ঘন সংখ্যা মানে কেইটাকে ল'ব লাগিব? 3টাকে ল'ব লাগিব। ঘন সংখ্যা মানে কেইটাকে ল'ম? 3টাকে ল'ম। চোৱা 2 3টা, 3টা আৰু 3 3টা মিলি গ'ল। কিন্তু ইয়াত 2 কেইটা আছে? এটা। আৰু ইয়াত কেইটা আছে? 3 কেইটা আছে? এটা। তেনেহলে আমি কি লিখিম যে চোৱা 2 জোৰ হিচাপত 3, 2 আৰু কেইটা আছে? 3টা। 2 সিঙ্গেল হিসাবত আছে এটা, 3 আৰু 3 আছে কেইটা? চোৱা ইয়াত এটা 2ৰ জোৰ নাই আৰু 3ৰ জোৰ নাই। এটাকে আমি কি লিখিম? এটাকে হৰণ কৰিবলগীয়া। চোৱা হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব, যেহেতু ইয়াত 2 এটা আৰু 3 এটা, এই দুটা পূৰণ কৰি দিয়া। 2 3 গুণ 6। হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 6। ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2ত কৈছে 2187 এই সংখ্যাটো পূৰ্ণ ঘন পাবলৈ হলে আটাইতকৈ কি সৰু সংখ্যাৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। মানে এইটো সংখ্যাই পূৰ্ণ ঘন হবলৈ হলে আটাইতকৈ কি সৰু সংখ্যাৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। আমি কেনেকৈ কৰিম? উৎপাদক, মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। চোৱা সলিউশন 2187 কেনেকৈ কৰিবা? চোৱা যেহেতু এককৰ ঘৰত 7 আছে, আমি কি এৰে দিম? 3 এৰে দিম। চোৱা ইয়াত আমি কেইটাকে ল'ব লাগিব? 3টাকে ল'ব লাগিব। 3 কিউব 3 কেইটা বেশি? এটা। যেহেতু এটা 3ৰ জোৰ নাই, সেইকাৰণে আমি কেনেকৈ লিখিম? এটাকে চোৱা হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তেনেহলে? 3। এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। 3 নম্বৰ কোৱেশ্চন কৈছে 5000 5 5 যেহেতু আছে, তুমি ডাইরেক্ট 5 এর দিয়া। 5 5 এর ভিতৰত একবার, সলিউশন কি হ'ব? 5000। আমি ঘন কথা কৈছে যার কারণে 3টাকে লম, যেহেতু 5 সিঙ্গেল, 2 3টা। 5 কিউব আৰু ইয়াত 5 কিউব 2 কিউব, কিন্তু কি অকল 5 আছে, যার কারণে হরণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 5। 4 নম্বৰত কৈছে 8129 এই সংখ্যাটোক আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিব লাগিব। আমি কি কৰিম? প্ৰথমে ভাঙি লওঁ। এককৰ ঘৰত যেহেতু 2 যুগ্ম, তার কারণে আমি প্রথমে 2 এর দিম। যেহেতু আমাক পূর্ণ ঘন হব লাগে, সলিউশনত কি হব? 8192। পূর্ণ ঘন হবলৈ হলে কেইটাকে লম? আমি 3টাকে লম।
টু কিউব, টু কিউব, টু কিউব, টু কিউব, 1 2 3 সরি 1 2 3 সরি, তাহলে বাকি কি আছে 2। এইবার হরণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তেনেহলে 2। পূৰ্ণ গুণ হবলৈ হলে এই কিউব হিচাপত আমাক জোৰ মিলাব লাগিব, যোনটো বাকি থাকিব সেইটো কি লিখিম, হৰণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যা। আশা কৰো বুজি পাইছো। এইবাৰ চোৱা 6 নম্বৰ কোৱেশ্চনত কৈছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিয়াব লাগে। এইবাৰ কি উলিয়াব লাগে, ঘনমূল। আমি এটা সংখ্যা 3 বাৰ পূৰণ কৰিলে যোনটো সংখ্যা পাম তাক কয় ঘনফল বা ঘন সংখ্যা, আৰু কি সংখ্যা আমি 3 বাৰ পূৰণ কৰিছো তাক কি কব, ঘনমূল। প্ৰথম কোৱেশ্চনটো চোৱা, কোৱেশ্চনত কৈছে 1331, এই সংখ্যাটো আমাক কি উলিয়াব লাগে, ঘনমূল উলিয়াব লাগে। আমি কেনেকে উলিয়াম চোৱা, 1331 ঘনমূল। কেতিয়াবা কিছু কিছু বস্তু আমাক মনত ৰাখিব লাগিব, কাৰণ 1331 আমি ইতিমধ্যে জানো যে 11 কিউব কৰিলে কিমান পোৱা যায়, 1331, তেনেহলে 11 যাব ডাইৰেক্ট। সো 11 সো 11 এক দিলে 121, আৰু আকৌ 121 11 দিলে কিমান হতো, তেনেহলে আমাক যেহেতু ঘনমূল উলিয়াব দিছে, কেইটাকে মিলাবি লগ করে 3টা, 1 2 3, 11 কেইটা আছে 3টা। সো কি হব, 1331 এর ঘনমূল কিমান 11। আৰু তোমালোকে এইটো মুখস্থ কৰি ৰাখিবা, 11 ঘনমূল ঘন সংখ্যা কিমান 1331, কিয়নো পৰীক্ষাত যেহেতু সময়ৰ অভাৱ, সো 11 12 13 14 কমসে কম 20 ঘৰলৈকে তোমালোকে কিউব ঘন সংখ্যা আৰু ঘনমূল মুখস্থ কৰি ৰাখিবা, তোমালোকৰ সুবিধা হ'ব ভাল ৰিজাল্ট কৰাৰ কাৰণে। সো 1331 ঘনমূল কিমান 11। নেক্সট কোশ্চেন নম্বৰ 2 চোৱা, 1728 ইয়াৰ ঘন মূল উলিয়াব লাগে। সলিউশন, তেনেহলে আমি কি কৰিম চোৱা, 1728 এককৰ ঘৰত 8 আছে, সো আমি কি দিম 2 দিম। সো যেহেতু ঘনমূল, সো আমি কেইটাকে লম 3টাকে লম। এই 3টার ভিতৰত 2 এটা লিখা, 3টার ভিতৰত 2 এটা লিখা, আৰু 3টার ভিতৰত 3 এটা লিখা, হৈ গল। কিমান হ'ব তেনেহলে 12। আগতটো আছিল 11, এইটো কি 12। এই 12ৰ ঘনফল কিমান 1728, আৰু 1728 এর ঘনমূল কিমান 12। 12 সংখ্যাটো 3 বাৰ পূৰণ কৰিলে আমি কিমান পাম 1728। নেক্সট চোৱা, কোশ্চেন নম্বৰ 3 কৈছে 2197 ইয়াৰ ঘনমূল উলিয়াব লাগে। আমি কেনেকে উলিয়াম, সলিউশন, সো কেনেকে কৰিবা, 2197 আগতো প্ৰথমটো 11 তাৰপিছত 12, এইটোত চোৱা 13 এৰে যাব ডাইৰেক্ট, 13 এৰে। সো ইয়াত 13 কেইবাৰ গৈছে 3 বাৰ। সো তেনেহলে কি লিখিবা, 13 এর ঘন সংখ্যাটো 2197, আৰু 2197 এর ঘনমূল কিমান 13। তোমালোকে কমসে কম 20 ঘৰলৈকে মুখস্থ ৰাখিবা, পৰীক্ষাত এইবোৰ কৰোতে বহুত সময় যাব, যাৰ কাৰণে যদি 13 কিউব কৰিলে কিমান পোৱা যায় 1297, তেনেহলে তোমাৰ দেখাৰ লগে লগে ক'ব পাৰিবা। আৰু যদি মুখস্থ নকৰা তেনেহলে এইবোৰ কি কৰিব লাগিব, উৎপাদক বিশ্লেষণ কৰি আমাৰ পিছত ঘনমূল নিৰ্ণয় কৰিব লাগিব। 4 নম্বৰ কোৱেশ্চনত কৈছে 2744 কি উলিয়াব লাগে ঘনমূল। প্রথমে উৎপাদক বিশ্লেষণ কৰি লোৱা, একক ঘৰত 4 আছে মানে কি হেৰে দিম, আমি 2 এৰে দিম। সো আমাক কি উলিয়াব লাগে ঘনমূল,
ঘন মানে তিনিটা মিলাব লাগিব, কেইটা? তিনিটা। তেনেহলে কি হব? 2 into 7 কিমান পোৱা যাব? 14। 14 আমি এই 14 সংখ্যাটো যদি তিনিবাৰ পূৰণ কৰো কিমান পাম? 2744। মানে 14 বা 14ৰ ঘন সংখ্যা 2744 আৰু 2744ৰ ঘনমূল কিমান? 14। এক নম্বৰটো তোমালোকে পাইছিলা 11, 2 নম্বৰটো পালা কি 12, 3 নম্বৰটো 13 আৰু 4 নম্বৰটো কি হৈ গল? 14। মানে সিরিয়াল হিসাবত দিয়া আছে। 7 নম্বৰ কোৱেশ্চনত কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকে উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো আমাক কি বাছি উলিয়াব লাগে। আৰু পৰীক্ষাত তোমালোকৰ এমসিকিউ আহে, কিন্তু এমসিকিউ যদি ডাইৰেক্ট মুখস্থ কৰা তেনেহলে তোমালোকৰ যদি কমন নপৰে তেনেহলে তোমালোকৰ অসুবিধা হ'ব। সো তোমালোকে এমসিকিউ বোৰ কেনেকে কৰে এইবোৰ শিকিব লাগিব। কোৱেশ্চন নম্বৰ 7ৰ এই নম্বৰত কৈছে 23ৰ ঘনকৰ এককৰ স্থানাংকটো হল, ইয়াত 4টা অপশন দিয়া আছে 6, 7, 8 আৰু 9। এককৰ স্থানত কি হব? মানে 23ৰ এককৰ স্থানত কি হব? চোৱা আমি জানো ঘন কৰিব লাগিব 23 ঘনকৰ এককৰ স্থানত। ঘন মানে তিনিবাৰ পূৰণ কৰিব লাগিব, কিন্তু যদি তোমালোকে এক্সামত 23 তিনিবাৰ পূৰণ কৰা বহুত সময় যাব। যেহেতু এককৰ ঘৰৰ কথা কৈছে, সো আমি এককৰ ঘৰৰ সংখ্যাটো তিনিবাৰ পূৰণ কৰি দিম। এককৰ ঘৰত কি আছে? 3। এককৰ ঘৰত কি আছে? 3। 3 আমি তিনিবাৰ পূৰণ কৰি দিম, তেনেহলে কিমান হ'ব? 3 কিউব মানে আমি জানো কিমান? 27। এই 27ৰ এককৰ ঘৰত কি আছে? 7, যাৰ কারণে সংখ্যাটো কি হ'ব? অপশন 2। যোনটো সংখ্যাৰ কথা কব সেই সংখ্যাৰ এককৰ ঘৰৰ সংখ্যাটো তোমালোকে কিউব কৰি দিবা, মানে তিনিবাৰ পূৰণ কৰি দিবা। যি মান পাবা তাৰ এককৰ ঘৰত কি আছে সেইটোই হ'ব কি? ঘনকৰ সংখ্যাৰ এককৰ স্থানাংক। ইয়াত 23 সংখ্যাৰ এককৰ স্থানত আছে 3, যাৰ কাৰণে আমি 3 কিউব কৰি দিছো, আৰু 3 কিউব কৰাৰ ফলত আমি কিমান পাম? 27। 27ৰ এককৰ ঘৰত কি আছে? 7। সো आंसर কিমান হ'ব? 2 নম্বৰ। সো কোৱেশ্চন নম্বৰ 7ৰ বিত কৈছে তলৰ কোনটো পূৰ্ণ ঘন হয়। ইয়াত 4টা অপশন দিয়া আছে, আমাক বাছি উলিয়াব লাগিব কোনটো পূৰ্ণ ঘন হয়। আমি কেনেকে উলিয়াম? চোৱা আমি এটা নিয়ম জানো যে সংখ্যাৰ অংককেইটাৰ যোগফল যদি 1, 8 আৰু 9 ওলায় তেনেহলে পূৰ্ণ ঘন হ'ব পাৰে, নহ'ব পাৰে। আৰু যদি এই তিনিটাৰ এটাও ওলোৱা নাই তেনেহলে ডাইৰেক্ট কৈ দিবা পূৰ্ণ ঘন নহয়। প্ৰথমে এইটো চেক কৰি চোৱা কিমান পাইছো? 13। 13ক আকৌ যোগ কৰা কিমান পাবা? 4। ওলাইছে নেকি? তেনেহলে এইটো কি পূৰ্ণ ঘন নহয়। আকৌ এইটো যোগ কৰি চোৱা 9, 10, 11, 12, 13, 14, 15 কিমান ওলাইছে? 15। 15 এই দুটা আকৌ যোগ কৰি দিয়া কিমান ওলাইছে? 6। ইয়াৰ ভিতৰত পৰা নাই, তাৰ মানে এইটো পূৰ্ণ ঘন নহয়। তাৰপিছত এইটো যোগ কৰি চোৱা 10। 10 এই দুটা অংক আকৌ যোগ কৰা কিমান পাইছো? 1। তেনেহলে 1 মানে কি পূৰ্ণ ঘন হ'ব পাৰে, নহ'ব পাৰে। আৰু এটা আছে কি এই দুটা যোগ কৰিলে কিমান পাবা? 3। এইটো পূৰ্ণ ঘন নহয়। অকল এটাত ওলাইছে 1, 8, 9ৰ ভিতৰত পৰিছে 1 ওলাইছে, যাৰ কাৰণে এইটো পূৰ্ণ ঘন হয়। আৰু তোমালোকে জানা যে 7 কিউব কৰিলে আমি কিমান পাম? 3, 4, 3। তেনেহলে পূর্ণ ঘন কোনটো হ'ব? অপশন নাম্বার বি ইজ কারেক্ট। ইয়াৰ পিছত চোৱা কোৱেশ্চন নাম্বার 7ৰ সিট কৈছে 1000 কিউব ৰুট। এটা কয় কিউব ৰুট। কিউব ৰুটৰ মান কিমান বাহিৰ কৰিব লাগে। চোৱা এইটো আমি কেনেকে কৰিম, তাৰ কাৰণে চোৱা এনেকে লিখিবা একৰ লগত কেইটা শূন্য আছে? 3টা। তাৰ মানে এইটো কেনেকে লিখা যাব? এই কিউব রুট ক্যান্সেল, তাহলে आंसर কিমান থাকিল? 10। 10 কত আছে? অপশন নাম্বার 3। কোশ্চেন নাম্বার 7 ৰ ডিত কি কৈছে? যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব? কৈছে কি m n ৰ ঘনমূল। m এ কাৰ ঘনমূল? n ৰ ঘনমূল। তেনেহলে আমি কেনেকে লিখিব পাৰো? m কাৰ ঘনমূল? কিউব রুট n ৰ ঘনমূল। এই m n ৰ ঘনমূল। তাৰপিছত চোৱা এই কিউব রুট যেতিয়া তুলি দিয়া হ'ব তেতিয়া এই সংখ্যাটোক আমি এনেকে লিখিব পাৰো 1/3। তেনেহলে এবার তুমি গোটেইকেইটা কিউব কৰা। 3 আৰু 3 ক্যান্সেল থাকিল কিমান? m কিউব n। তার মানে n ৰ মান কিমান? m কিউব। m n ৰ মান কত আছে?
3 অপশন চোৱা আজিৰ ভিডিঅ'ৰ অন্তিমটো কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 7 ৰ ই আৰু এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন বহুতবাৰ পৰীক্ষাত আমাৰ অহা দেখা গৈ আছে চোৱা এই ৰুট কিউব 8 ৰুট কিউব 27 ৰুট কিউব 64 ৰ মান কিমান আমাক উলিয়াব লাগে এইটো কেনেকৈ কৰিম এনেকুৱা ধৰণৰ মান যদি হলনি কৰি দিয়ে তথাপি তোমালোকে কেনেকৈ কৰিবা চোৱা 8 কোনটো সংখ্যা আমি কিউব কৰিলে পাও 2 তোমালোকে নিশ্চয় জানা তেনেহলে কি লিখিবা 2 2 কিউব করলে কি পাওয়া যাব 8 প্লাস 3 কিউব করলে কি পাবা 27 4 কিউব করলে কি পাওয়া যাব 64 তুমি যদি 2 কিউব করা 8 3 কিউব করলে 27 4 কিউব করলে 64 এই কিউব আর কিউব রুট ক্যান্সেল কিউব কিউব রুট ক্যান্সেল কিউব কিউব রুট ক্যান্সেল তাহলে থাকিল কিমান 2 প্লাস 3 প্লাস 4 এই গোটেইকেইটা যোগ কৰি দিয়া কিমান পোৱা যাব 9 9 ক'ত আছে অপচন 4